নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক জনাম কেনেকৈ আপুনি ইণ্টাৰনেট বেংকিং ঘৰতে অপেন কৰিব পাৰে এটিএম কাৰ্ডৰ দ্বাৰা আৰু মোবাইলৰ দ্বাৰা। ঠিক আছে, এইটো আপোনাৰ SBI অফিচিয়েল ৱেবছাইট হয়। সেইটোত আপুনি কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰে অনলাইন ইণ্টাৰনেট বেংকিঙৰ কাৰণে। লগ ইন কৰিবলৈ আপুনি দেখিছে কণ্টিনিউ টু লগ ইন কৰিলে ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰে। ঠিক আছে, ইউজাৰ নেম আৰু পাছৱৰ্ড আমি মোবাইলৰ দ্বাৰা কেনেকৈ বনাব পাৰি আজি আপোনালোকক দেখাম। ঠিক আছে, আপোনালোকে মোবাইলত প্ৰথমতে যাব লাগিব। ঠিক আছে, বলকচোন মোবাইললৈ যাওঁ আমি। ঠিক আছে, প্ৰথমে আমি মোবাইল স্ক্ৰীনত গৈছোঁ। মোবাইল স্ক্ৰীনত গৈ আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব SBI এনিৱেৰ। SBI এনিৱেৰ মোৰ চাৰ্চ কৰা হৈছে, সেইটো ইনষ্টল কৰিব। SBI এনিৱেৰ ইনষ্টল কৰি মোৰ ইনষ্টলিং হৈ আছে। ঠিক আছে, ইনষ্টল কৰিব। ইনষ্টল কৰি অপেন কৰিব। ইনষ্টল কৰি অপেন কৰিব। এলাও অপেন কৰি নিউ ৰেজিষ্টাৰ কৰিব। নিউ ৰেজিষ্টাৰ যিহেতু আমি নতুনকৈ খুলিম, ইয়াত প্ৰচিড কৰিব। প্ৰচিড। এতিয়া ভালকৈ চাব, একাউণ্ট নম্বৰ, CIF নম্বৰ, ব্ৰাঞ্চ কোড সেইবোৰ দিব লাগিব। ঠিক আছে, একাউণ্ট নম্বৰটো মই দি দিছোঁ মোৰ বেংকৰ, আৰু CIF নম্বৰটো এণ্টাৰ কৰিব। তাৰপিছত ব্ৰাঞ্চ কোড যিটো SBI বুলি থাকে সেইটো, তাৰপিছত আপোনাৰ কাউণ্টি চিলেক্ট কৰিব। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো এণ্টাৰ কৰিব। ফুল ট্ৰেনজেকশ্যন ৰাইট কৰি কেপচাটো এণ্টাৰ কৰিব, যিটো কেপচা কোড। ঠিক আছে, ইয়াত এটা কথা মন কৰিব, ফুল ট্ৰেনজেকশ্যন ৰাইটটোত ক্লিক কৰিব। ঠিক আছে, কেপচাটো দি ছাবমিট কৰি দিব, আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰত আপোনাৰ এটা OTP আহিব। ঠিক আছে, সেই OTPটো আপুনি এণ্টাৰ কৰি কনফাৰ্ম কৰি দিব। ঠিক আছে, OTP এণ্টাৰ কৰি কনফাৰ্ম। ঠিক আছে, এইটো চাওক আপুনি ভালকৈ। ATM থাকিলে আপুনি ATM অৰ্ডাৰ কৰিব পাৰিব, নহ'লে আপুনি ব্ৰাঞ্চত গৈ এক্টিভেশ্যন কৰিব লাগে। যিহেতু মোৰ ATM আছে, ঠিক আছে, ATMৰ দ্বাৰা মই অপেন কৰিম। আপুনি কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব, এক্সপায়াৰ ডেট, আপোনাৰ ATMৰ ডিটেইলছখিনি ভালকৈ এণ্টাৰ কৰি, এটা কথা মন কৰিব, ATMৰ যিটো চিক্ৰেট পিন সেইটো এণ্টাৰ কৰিব লাগিব। ঠিক আছে, এণ্টাৰ কৰি কেপচাটো, যিটো কেপচা কোড আহিব সেইটো আপুনি এণ্টাৰ কৰিব শুদ্ধকৈ, আৰু প্ৰচিড কৰি দিব। ঠিক আছে, ইয়াত আপোনাৰ আহিব, এইটো লিখি ল'ব ক'ৰবাত, টেম্পৰাৰী ইউজাৰ নেম, আৰু ইয়াত আপুনি দিব লাগিব পাছৱৰ্ডটো মনত ৰাখিব। যিটো পাছৱৰ্ড এণ্টাৰ কৰিব সেইটো পিছত আপোনাৰ লাগতিয়াল হ'ব। এইটো যিটো টেম্পৰাৰী ইউজাৰ নেম সেইটো ক'ৰবাত নোট কৰি ল'ব। ঠিক আছে, পাছৱৰ্ডটো শুদ্ধকৈ এণ্টাৰ কৰিব আৰু মনত ৰাখিব সেইটো, কাৰণ পিছত সেইটো লাগিব। ছাবমিট কৰি দিব। ঠিক আছে, ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ গ'ল। ক্ল'জ কৰিব আপুনি। ঠিক আছে, ক্ল'জ কৰি আকৌ আপুনি SBI এনিৱেৰটো অপেন কৰিব। ঠিক আছে, ইয়াত আপুনি দেখিছে, এবাৰ আপুনি SBI এনিৱেৰ/INB ইউজাৰ, তাত গৈ পেলাই আপুনি যিটো ইউজাৰ নেম নোট কৰিছিলে সেইটোও দিব, আৰু লগতে পাছৱৰ্ড। তাৰপিছত একচেপ্ট কৰিব। তাৰপিছত আপুনি নতুনকৈ এটা ইউজাৰ নেম দিব, যিটো আপোনাৰ
লাইফ টাইমৰ কাৰণে হৈ যাব। পিছত চেঞ্জ কৰিব পাৰিব, কিন্তু সেইটো আপুনি যিটো দিব বিচাৰে সেইটো দিব ভালকৈ। ইউজাৰ নেম ভালকৈ এণ্টাৰ কৰি চেক এভেইলেবিলিটি সেইটো আছেনে নাই। ইউজাৰ নেম বেংকৰ পৰা প্ৰভাইড কৰিব নকৰে আপোনাক, সেইটো চাব চেক এভেইলেবিলিটি। যদি আছে তেনেহ'লে ইয়াত ৰাইট চিন, ঠিক আছে, ইয়াত ৰাইট চিন আহিব ষ্টেপ 1ত। তাৰপাছত আপুনি নিউ লগ ইন পাছৱৰ্ড দিব বিচাৰিলে দিব পাৰে, নহ'লে যিটো প্ৰথমতে দিছিলে সেইটোকে দিব। প্ৰথমতে দিয়াটোকে এণ্টাৰ কৰিলে ইয়াত আপোনাৰ এৰৰ আহিব, নতুন আপুনি কিবা বিচাৰিলে দিব পাৰে, ঠিক আছে। মই প্ৰথমতে দিয়াটোকে দিছোঁ, ঠিক আছে। দেখিছে এইটো এৰৰ আহিছে, এইটো ক্ল'জ কৰিব আপুনি। এৰৰ আহিছে, গতিকে ক্ল'জ কৰিব টেবটো, ঠিক আছে। ক্ল'জ কৰি আকৌ আপুনি অ'পেন কৰিব। অ'পেন কৰি আপুনি আকৌ এক্সিষ্টিং এনিৱেৰ /INB ইউজাৰ তাত গৈ কিনে আকৌ আপুনি ইউজাৰ নেম পাছৱৰ্ড দিব, ছাবমিট কৰি দিব। আপোনাৰ ষ্টেপ 1টো কমপ্লিট হৈ যাব। তেতিয়া আপোনাৰ ষ্টেপ 2 আহিছে, ঠিক আছে। ইয়াত আপুনি এণ্টাৰ প্ৰফাইল পাছৱৰ্ড, ইয়াত ভালকৈ আপুনি প্ৰফাইল পাছৱৰ্ড এটা দিব, য'ত তলত লিখা আছে কেপচা নিচিনাকৈ আপোনাৰ কেপিটেল লেটাৰ, স্মল লেটাৰ, নাম্বাৰ চব থাকিব লাগিব, ঠিক আছে। আপুনি গোটেইখিনি মনত ৰখাকৈ ভালকৈ দিব। আৰু ইয়াত আপোনাৰ যিকোনো এটা কুৱেশ্যন ছিলেক্ট কৰিব, কৰি কিনে আপুনি এনচাৰটো দিব। পিছত আপোনাৰ যদি পাছৱৰ্ড কেতিয়াবা পাহৰি থাকে তেতিয়া এইটো কামত আহে, ঠিক আছে। মই দিছোঁ বেষ্ট ফ্ৰেণ্ড, নেম অফ ইয়ৰ বেষ্ট ফ্ৰেণ্ড, ঠিক আছে। আপুনি তেনেকৈ নিজৰ ইচ্ছামতে যি দিব পাৰে। আৰু এনচাৰটো লিখি দি আপুনি কাউণ্ট্ৰি ছিলেক্ট কৰিব, যিহেতু ইণ্ডিয়া আমাৰ হয়, ইণ্ডিয়া দিলোঁ। তাৰপিছত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ঠিক আছে। যিটো বেংকত আপোনাৰ ৰেজিষ্টাৰ্ড আছে সেইটো মোবাইল নাম্বাৰ এণ্টাৰ কৰিব, কৰি কিনে ছাবমিট কৰি দিব, ঠিক আছে। ছাবমিট কৰি এলাউ কৰিব। এক্টিভেশ্যন কোড এটা আহিব বেংকৰ ফালৰ পৰা, সেইটো আপুনি এণ্টাৰ কৰিব লাগিব, ঠিক আছে। এক্টিভেশ্যন কোডটো এণ্টাৰ কৰিব, এইটো মোৰ, ঠিক আছে। এক্টিভেশ্যন কোডটো ইয়াত গৈ কিনে এণ্টাৰ কৰি ছাবমিট কৰি দিব, ঠিক আছে। ছাবমিট কৰিব। মোৰ নেটটো অলপ শ্ল' আছে মানে, ঠিক আছে। এইটো এক্টিভেশ্যন ইজ ছাকচেছফুল আহিছে। এক্টিভেশ্যনটো ছাকচেছফুল হোৱাৰ পিছত আপুনি যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড সেইটো নতুনকৈ এণ্টাৰ কৰিব, ঠিক আছে। যিটো আপুনি মনত ৰাখিছিল সেইটো দি লগ ইন কৰিব, ঠিক আছে। হৈ গৈছে, সেইটো লেটাৰ কৰিব। আপুনি পিন দিব পাৰে, নহ'লে আপুনি লেটাৰ কৰিব। আপোনাৰ একাউণ্ট ছাকচেছফুলি বৰ্তমান খোলা হৈ গৈছে, ঠিক আছে। ধন্যবাদ। এনেকৈ আপুনি ইণ্টাৰনেট বেংকিং অ'পেন কৰিব পাৰে, ঠিক আছে। ধন্যবাদ।